হাই গাইজ, আমি নলবাৰীলৈ গৈ আছোঁ আৰু আমি বিশেষ অনুষ্ঠান এটালৈ গৈ আছোঁ। সেই অনুষ্ঠানটিত আমাৰ এই ডালিমী বাইদেৱে অংশগ্ৰহণ কৰিব আৰু সেই অনুষ্ঠানটিত আমাৰ ডালিমী বাইদেৱে কিবা উপহাৰ এটা আগবঢ়াব। এই উপহাৰটোৰ কাৰণে আমি গৈ আছোঁ। আপোনালোকে চাবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰঙিয়া পালোঁ, আমি আহি ৰঙিয়া পালোঁ আৰু এয়া নলবাৰী গণেশ মন্দিৰ। আমি নলবাৰী গণেশ মন্দিৰ পালোঁ। এতিয়া আমি নমাটিলৈ যোৱা ৰাস্তাটো ল'ব লাগিব আৰু আমি অলপ দূৰ গৈ আমি তাতে বিশেষ অনুষ্ঠান এটাত অংশগ্ৰহণ কৰিব লাগিব। আৰু এয়া দেখিছে নলবাৰী গণেশ মন্দিৰৰ দুৱাৰমুখ। অলপ পিছতেই অগণন ভক্তৰ ভিৰ হ'ব নিশ্চয়। আৰু এয়া চাওক, আমি এতিয়া গৈ আছোঁ নমাটিলৈ। এয়া মোৰ লগত যোৱা বাইদেউগৰাকীক আদৰি ল'বৰ কাৰণে বিশেষ নাচ গানৰ প্ৰস্তুতি চলাই আছে আৰু আপোনালোকে নিশ্চয় দেখিব পাৰিছে। এয়া বঢ়িয়াকৈ নাচ গান পূৰা সাজু হৈ ৰাখিছে আৰু অলপ পিছতেই তেখেতক আদৰি ল'ব আৰু আপোনালোকে চাই থাকিব নাপাহৰিব। আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আপোনালোকে দেখিব পাৰিছে, এয়া বাইদেউগৰাকী। এই বাইদেউগৰাকীয়ে এই গণেশজনা মন্দিৰৰ নামত উপহাৰ দিছে আৰু এয়া খুবেই ভাল। এনেকৈ চবে সহায় কৰিব লাগে। আচলতে সহায় কৰিলে মনৰ কামনাবোৰ পূৰণ হয়। আহক আমি একেলগে উপভোগ কৰোঁ। आशीर्वाद होनानै मोनसे पर्व बे समाव नोंथांमोना आशीर्वादखौ लाफायनांगौ। दसेयावनो बांना थांबा
फैलायनाय जेबो मुलाम्फा नङा बेखायनो थाबैनो फैनानै मन्दिराव हाबफैनांगोन माला दी दिली मानोना जोंनि जे देउरि Atau boha. Dua. डांस सचाई चाबलगिया एकदम डांस तो भल लगे आसलते नाच गानर मजेदी मानु भलदरे लगे मिला दी खूबे भल लगे आनी डांस तो चाई लूँ कमप्लीट आगसन এতিয়া আমি ইয়াৰ পৰা বিদায় ল'ব লাগিব আমি আকৌ ৰাওনা হ'ব লাগিব গুৱাহাটীলৈ আমি ইয়াৰে বেছি দেৰি নকৰোঁ আমি ইয়াৰ পৰা ইয়াতে সামৰিছোঁ ধন্যবাদ।